দ্বিতীয় কোৰিন্থিয়া কিতাপখনৰ পৰিচয়। কোৰিন্থিয়া মণ্ডলীয়ে প্ৰথম চিঠি পোৱাৰ কেইমাহৰ পাছত পৌলে দ্বিতীয় চিঠি লিখিছিল। যিহুদীয়াৰ ভাই ভনীসকলৰ বাবে দান সংগ্ৰহ কৰিবলৈ তিতক কোৰিন্থিয়ালৈ পঠাইছিল। হয়তো তেওঁক এয়াও চাবলগীয়া আছিল যে প্ৰথম চিঠি পোৱাৰ পাছত তেওঁলোকে কি কৰে। তিতে কোৰিন্থিয়াৰ পৰা আহি পৌলক লগ কৰে আৰু ভাল খবৰ দিয়ে। সেইবাবে পৌল আনন্দিত হয় আৰু পুনৰ দ্বিতীয় চিঠি লিখে। দ্বিতীয় কোৰিন্থিয়াত 13টা অধ্যায় আছে। প্ৰথম অধ্যায়ত পৌলে কৈছে যে যীহুৱা কৰুণাময় পিতৃ আৰু সকলো সান্তনাৰ ঈশ্বৰ। তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্তনা দিয়ে। দ্বিতীয় অধ্যায়ত পৌলে ভাই ভনীসকলক প্ৰেম কৰে বুলি আশ্বাস দিয়ে আৰু মনত পেলাই দিয়ে যে প্ৰথম চিঠিত তেওঁ তেওঁলোকক কঠোৰ পৰামৰ্শ দিছিল। মণ্ডলীৰ পৰা যিজন দোষীক উলিয়াই দিয়া হৈছিল তেওঁ এতিয়া নিজকে সলনি কৰিছে। সেইবাবে মণ্ডলীয়ে তেওঁক ক্ষমা কৰিব আৰু পুনৰ আদৰি ল'ব। তৃতীয় অধ্যায়ত পৌলে লিখিছিল যে আমাৰ প্ৰয়োজনীয় যোগ্যতা ঈশ্বৰৰ পৰা হয়। চতুৰ্থ অধ্যায়ত বৰ্ণনা কৰিছে যে আমাৰ সেৱা এনে দীপ্তিৰূপ ধন যি মাটিৰ পাত্ৰত আছে। যদিও আমি মাটিৰ পাত্ৰ হওঁ, কিন্তু আমাৰ শুভবাৰ্তাৰ বাবে লোকসকলে অনন্ত জীৱন পাব আৰু আমিও পাম। পঞ্চম অধ্যায়ত পৌলে কৈছে খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে। খ্ৰীষ্টৰ প্ৰেমে আমাক কেৱল তেওঁৰ বাবে জীয়াই থাকিবলৈ আৰু তেওঁৰ উদাহৰণ অনুকৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। অধ্যায় 6 বৰ্ণনা কৰিছে যে যদি এজন সত্য খ্ৰীষ্টানে আন লোকৰ লগত সংগতি কৰে তেনেহ'লে তেওঁ তেওঁৰ লগত অসমানভাৱে জোতা হোৱাৰ দৰে হয়। ইয়াৰ বাবে তেওঁৰ বিশ্বাস দুৰ্বল হ'ব পাৰে। অধ্যায় 7 কৈছে ঈশ্বৰীয় নিৰাশ আৰু জগতৰ নিৰাশৰ মাজত কি পাৰ্থক্য আছে। যেতিয়া এজন ব্যক্তিয়ে উপলব্ধি কৰে যে তেওঁ ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিছে তেতিয়া তেওঁৰ নিৰাশ দেখি ঈশ্বৰ আনন্দিত হয়। সেই ব্যক্তিজনে অনুতাপ কৰি বেয়া পথ এৰি দিয়ে। জগতৰ নিৰাশ ইয়াতকৈ বেলেগ। এজন ব্যক্তিয়ে হয়তো নিজৰ পাপ প্ৰকাশ হোৱাৰ বাবে নিৰাশ হয়, কিন্তু তেওঁ ঈশ্বৰৰ ক্ষমা পাবলৈ ইচ্ছা নকৰে। অধ্যায় 8 আৰু 9 কোৰিন্থিয়াৰ ভাই ভনীসকলে যিহুদীয়াৰ ভাই ভনীসকলৰ বাবে দান সংগ্ৰহ কৰাৰ যি কাম আৰম্ভ কৰিছিল তাক পূৰ কৰিবলৈ পৌলে উৎসাহিত কৰে। আপুনি জানেনে, পৌলে প্ৰচাৰ কৰা, শিক্ষা দিয়া আৰু সাহায্য কামৰ বাবে একেটা গ্ৰীক শব্দ পৰিচৰ্যা পদ ব্যৱহাৰ কৰিছে। ইয়ে দেখুৱায় যে খ্ৰীষ্টানসকলে যি সাহায্য কাম কৰে সেয়া যীহুৱাৰ এক পবিত্ৰ সেৱা হয়। অধ্যায় 10 পৰা 13লৈকে পৌলে কোৰিন্থিয়াৰ ভাই ভনীসকলক যুক্তি দি বৰ্ণনা কৰে যে নিজকে পাচনি বুলি দাবী কৰা লোকসকলৰ শিক্ষা কিয় মিছা হয়। পৌলে মণ্ডলীক সোঁৱৰাই যে লোকসকলৰ মনত গভীৰভাৱে প্ৰভাৱ পেলোৱা মিছা শিক্ষা, বেয়া অভ্যাস আৰু অসৎ আচৰণবোৰৰ পৰা দূৰে থাকিবলৈ বাইবেলৰ শিক্ষাই সহায় কৰে। দ্বিতীয় কোৰিন্থিয়া কিতাপ পঢ়াৰ সময়ত ধ্যান দিয়ক যে সকলো ধৰণৰ সান্তনা দিয়া ঈশ্বৰে আমাক কেনেকৈ শক্তি দিয়ে। হৃদয়েৰে অনুতাপ কৰিলে কেনেকৈ যীহুৱাৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰি আৰু এজন দুৰ্বল ব্যক্তিয়ে কেনেকৈ শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰে।